এখন গাঁৱত এজন খৰিকটীয়া আছিলে। তেওঁ নিজৰ জীৱিকাৰ বাবে গাঁৱৰ ওচৰৰ হাবিত সদায় শুকান খৰি আনে আৰু সেয়া বেছি কিছু পইচা পায়। সি খৰিখিনি বজাৰলৈ নি সদায় বিক্ৰী কৰি আহে। বজাৰৰ পৰা খৰিখিনি বিক্ৰী কৰি আনি সি ঘৰত গধূলি ঘৰ সোমাই আৰু এনেকৈয়ে তাইৰ জীৱন পাৰ হৈ আছিল। কিছুদিনৰ পিছত সি বিয়া পাতিলে। কিন্তু ৰমেনৰ ঘৈণীয়েকজনী বৰ খৰচী আছিল। তাইক সদায় ইটো নহয় সিটো বস্তুৰ প্ৰয়োজন হৈ আছিলে। সেইবাবে তাই সদায় ৰমেনক পইচা খুজিছিলে আৰু সি তাইৰ যোগাৰসমূহ দিব নোৱাৰাৰ বাবে অসমৰ্থ আছিল। সেইবাবে সি কি কৰিলে, এইবাৰ খৰি ঠাইত গছ কাটিবলৈ ডাঙৰ ডাঙৰ গছ কাটিবলৈ আৰম্ভ কৰিলে আৰু এই গছ চহৰৰ মহাজনক বিক্ৰী কৰি সি সৰধন পাবলৈ চেষ্টা কৰিলে আৰু সেইমতে সি এদিন ডাঙৰ ব্যৱসায় হ'ল। কিন্তু ব্যৱসায় সৰহ হোৱাত কোনো অভাৱ নথকাত সি লাহে লাহে জুৱা খেলিবলৈ আৰম্ভ কৰিলে। প্ৰথম অৱস্থাত সি জুৱাত বহুত জিকিছিল। লাহে লাহে জুৱাত সি হাৰিবলৈ ল'লে। এদিন ঘৰৰ সকলো টকা সি হাৰি চিন্তা কৰি সি আকৌ সৰধন আৰু অধিক ধনী হোৱাৰ আশাত সি আকৌ অৰণ্যলৈ এখোজ দুখোজকৈ আগবাঢ়ি গ'ল আৰু ডাঙৰ গছ এজোপাত কুঠাৰ মাৰিলে। গছজোপা কাটি থাকোঁতেই ৰমেনক পিছফালৰ পৰা কোনোবাই মতাত সি ঘূৰি চাই ভয়তে তাৰ থৰ চকুটি হেৰাল। সি দেখিলে যে গছজোপাই তাক খঙেৰে চাই চাই কিবা কিবি কৈ আছে। তাক কৈছে, মূৰ্খ, তই নিজৰ লোভৰ বাবে আমাৰ এই গছবোৰ কাটি গছবোৰ নাইকিয়া কৰিছ। নিজৰ ভুলৰ বাবে পইচা জুৱাত হাৰি আকৌ পইচা ঘটিবৰ বাবে আকৌ গছ কাটিবলৈ আহিছ। তই জাননে গছ পৃথিৱীৰ বাবে কিমান মূল্যৱান? আমাৰো জীৱ আছে। আমিও তহঁতৰ মানুহবোৰ জীয়াই থাকিবলৈ বায়ু, গৰমত ছাঁ আৰু ভোকত ফল খাবলৈ দিওঁ। তই আজি নিজৰ স্বাৰ্থৰ বাবে আমাকো কাটি শেষ কৰি পেলাইছ। গছৰ কথা শুনি ৰমেনে নিজৰ ভুল স্বীকাৰ কৰি গছবোৰক ক্ষমা খুজিলে আৰু ভৱিষ্যতে গছ নাকাটো বুলি প্ৰতিজ্ঞা কৰি সেই হাবিৰ পৰা গুচি আহিল। এই কাহিনীটোৰ পৰা এইটোৱে শিক্ষা পালোঁ যে অধিক লোভৰ আশাত প্ৰকৃতিৰ লগত কেতিয়াও খেল খেলিব নাপায়। আমি অক্সিজেন এই গছবোৰৰ পৰাই পাওঁ। এই গছবোৰ কাটি আমি নিজৰ জীৱন বিপদত পেলাই আছোঁ।